মুছলমান সহ আন সংখ্যালঘু সম্প্ৰদায়সকলৰ কাৰণে এটা ডাঙৰ খবৰ আছে আৰু এই খবৰটো আমি আলোচনা কৰাৰ আগত আমাৰ মোবাইলবিলাকত যি এটা ধ্বনি বা যি এটা কম্পন অনুভূত হৈছে, এটা এলাৰ্ট আহি যে আছে, সেই এলাৰ্টটোৰ কথা অকণমান আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমি এইখিনি কথা আলোচনা কৰিম। যিটো কম্পন বা যিটো ধ্বনি আপোনালোকে শুনিছে বা যিটো চাউণ্ড আপোনালোকৰ মোবাইলত আহিছে আৰু এটা এলাৰ্ট আপোনালোকে দেখিছে আৰু তাত এটা মেছেজ দেখিছে আপোনালোকে, এইখিনি দেখি, এই কম্পনটো দেখি আপোনালোকে আচলতে কোনো ধৰণৰ আতংকিত হ'ব লগা একোৱেই নাই ইয়াতে। আৰু এইটো আপোনালোকৰ সুবিধাৰ কাৰণে বা সুৰক্ষাৰ কাৰণেহে আচলতে এইবিলাক কৰি থকা হৈছে। আৰু এইটো হৈছে ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ দ্বাৰা এটা টেষ্টিং কৰি থকা হৈছে আৰু ভাৰতবৰ্ষৰ যিখিনি জনসাধাৰণ আছে সেই জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে। ধৰা হওক যদি কেতিয়াবা দেশত জৰুৰীকালীন অৱস্থা হয়, ধৰক বানপানীয়ে হওক বা ভূমিকম্পই হওক, তেনেকুৱা ধৰণৰ যেতিয়া ছিটুৱেশ্যন আহে, তেতিয়া আহিলে তাৰমানে গোটেইবিলাক মোবাইলত এই ধ্বনিটো, এই ইমাৰ্জেঞ্চি এলাৰ্টটো যাতে পঠিয়াব পাৰে, তাৰ কাৰণে এই টেষ্টিংটো চলাই থকা হৈছে। আৰু এইটো আমাৰ ভাৰতবৰ্ষত বা অসমত প্ৰথম কাৰণে বস্তুটো নতুন নতুন লাগিছে, কিন্তু বেলেগ দেশত এইবিলাক অলৰেডি হৈয়ে গৈছে আৰু আমাৰ ইয়াতে নতুনকৈ হ'বলৈ গৈ আছে আৰু এইটো খুবেই ভাল পদক্ষেপ। ঠিক আছে, আমি ভিডিঅ'ৰ মেইন টপিকটোলৈ যাওঁ। এতিয়া ভিডিঅ'ৰ মূল কথাটো হৈছে মুছলমান সহ জৈন, শিখ, পাৰ্চী, খ্ৰীষ্টিয়ান, বৌদ্ধ, এই ছয়টা যি সম্প্ৰদায় আছে, এই সম্প্ৰদায় ছয়টাক সংখ্যালঘু সম্প্ৰদায় বুলি কোৱা হ'ব। আৰু তেওঁলোকে মাইনৰিটি চাৰ্টিফিকেট লাভ কৰিব আৰু সেই মাইনৰিটি চাৰ্টিফিকেটৰ কাৰণে তেওঁলোকে সেৱা সেতু এপত আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত তেওঁলোকৰ চাৰ্টিফিকেটবিলাক ইছ্যু হ'ব আৰু তাৰ কাৰণে কিছুমান প্ৰচিডিউৰ থাকিব। সেইখিনিৰ প্ৰচিডিউৰ কমপ্লিট কৰাৰ পিছত তেওঁলোকে এখন চাৰ্টিফিকেট লাভ কৰিব। এই চাৰ্টিফিকেট বা এই প্ৰমাণ পত্ৰখন থাকিলে আপোনালোকৰ কি সুবিধা হ'ব পাৰে? যদি ভাৰত চৰকাৰে স্পেচিয়েল স্কলাৰশ্বিপ বা ভাৰত চৰকাৰে যদি কিবা সুবিধাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে এই সুবিধাসমূহ এই চাৰ্টিফিকেট থকা মানুহখিনিয়ে গ্ৰহণ কৰিব পাৰিব। আন কথাত যদি আমি ক'বলৈ চাওঁ, তেতিয়াহ'লে যদি কিবা আঁচনিয়ে হওক বা যদি কিবা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যদি কিবা সুবিধা প্ৰদান কৰে, তেতিয়াহ'লে এই সুবিধাখিনি এই চাৰ্টিফিকেট থকা মানুহখিনিয়ে লাভ কৰিব পাৰিব। গতিকে যিসকল ব্যক্তিয়ে এই কমিউনিটিত বিলং কৰে, তেওঁলোকে এই চাৰ্টিফিকেটখন বনাই থোৱাটো ভাল, কাৰণ পৰৱৰ্তী সময়ত যদি কিবা সুবিধা আহে, তেতিয়াহ'লে এই সুবিধাবোৰ এই চাৰ্টিফিকেটৰ জৰিয়তে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু মাইনৰিটিৰ এই নিউজটো মই ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি দিছোঁ আৰু সেই লিংকত গৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালে কথাখিনি আচলতে বুজি পাব। ঠিক আছে, আজি এইখিনি আছিলে। যদি কথাখিনি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।